নমস্কাৰ গ্ৰহণ কৰিব। প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰে আপাৰ জেনেৰেট কৰিব লাগিব, অৰ্থাৎ আপাৰ ID এটা লাগিব। যিসকলৰ আধাৰ কাৰ্ড আছে সেইসকলৰে আপাৰ ID জেনেৰেট কৰিব পাৰি। এইখন এখন বৰপেটা ডিষ্ট্ৰিক্টৰ নিৰ্দেশনা হয়। সমগ্ৰ শিক্ষাৰ পৰা প্ৰত্যেকখন বিদ্যালয় প্ৰধানলৈ আপাৰ ID 100% সম্পূৰ্ণ কৰাৰ নিৰ্দেশনা দিছে। সেয়েহে প্ৰতিজন অভিভাৱকৰ পৰা আণ্ডাৰটেকিংটো লৈ আপাৰ ID জেনেৰেট কৰিবলৈ নিৰ্দেশ দিছে। আৰু এইটো কাৰণত আমাক প্ৰত্যেকজন অভিভাৱকে আমি নিজস্বভাৱে আপাৰ ID জেনেৰেটৰ কাৰণে সহযোগিতা কৰিব লাগিব, প্ৰত্যেক আমি অভিভাৱকসকলে। আৰু আপাৰ ID নতুন এক পদ্ধতি। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এই আপাৰ ID জেনেৰেট কৰিব লাগিব। ইয়াত দিছে ইনষ্ট্ৰাকশ্যন দিছে যে প্ৰত্যেকজন ছাত্ৰৰে আপাৰ ID আছেনে নাই, প্ৰত্যেকখন স্কুলতে বিদ্যালয় প্ৰধানক প্ৰত্যেকজন ছাত্ৰৰে আপাৰ ID হৈছেনে হোৱা নাই, যদি হোৱা নাই সেইসকলৰ পেৰেণ্টছৰ লগত যোগাযোগ কৰি আপাৰ ID জেনেৰেট কৰাৰ নিৰ্দেশনা দিছে। আৰু এইটো টপ মষ্ট আৰ্জেণ্ট বুলি দিছে, অতি জৰুৰী বুলি দিছে। UDISE 2026-27 যিসকলৰ আপাৰ ID সম্পূৰ্ণ কৰিবলৈ বাকী আছে এইখিনি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। এইখিনি সম্পূৰ্ণ কৰিবলৈ হ'লে গাৰ্জেনৰ আধাৰ কাৰ্ড লাগিব আৰু এখন আণ্ডাৰটেকিং দিব লাগিব। স্ক্ৰীনত আপোনালোকে দেখিছে আপাৰ ID সৃষ্টিৰ বাবে পিতৃ মাতৃৰ সন্মতি অস্বীকাৰ পত্ৰ, পিতৃ হ'ব পাৰে, মাতৃ হ'ব পাৰে আৰু গাৰ্জেন বেলেগ লিগেল গাৰ্জেন হ'ব পাৰে। এইখন ফিল আপ কৰি দিব লাগিব। ইচ্ছা অনিচ্ছাৰ সন্মতি অসন্মতিৰ গোটেই কথাখিনি ইয়াতে দিব লাগিব। শিক্ষাৰ্থীৰ নাম, শ্ৰেণী, বিদ্যালয়ৰ নাম, মই এই পিতৃ মাতৃ বা লিগেল গাৰ্জেনৰ নাম, তাৰপিছত পৰিচয় পত্ৰ, আধাৰ কাৰ্ড দেই, ভোটাৰ কাৰ্ড দেই, তাৰ নম্বৰটো। ওপৰত উল্লেখ কৰা শিক্ষাৰ্থীগৰাকীৰ স্বাভাৱিক বা আইনী অভিভাৱক মোক অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি আঁচনিৰ জৰিয়তে অৱগত কৰা হৈছে। মই বুজি পাইছোঁ যে আপাৰ হৈছে এক স্বেচ্ছামূলক সুবিধা যাৰ জৰিয়তে জীৱনজোৰা ডিজিটেল শৈক্ষিক নথিপত্ৰ ৰক্ষণাবেক্ষণ কৰা হয় আৰু ডিজিলকাৰ সেৱাসমূহ কৰিব পাৰি। ডিজিলকাৰতো আপোনালোকে চাব পাৰিব। গোটেই ডিজিটেল পদ্ধতিত এজন ছাত্ৰৰ এটা গোটেই শিক্ষাৰ তথ্যবিলাক মজুত থাকিব। এইটোৱে হৈছে আপাৰ ID। আৰু এই গোটেই অনুগ্ৰহ কৰি তলৰ এটা বিকল্প বাছনি কৰক, এইটো বাধ্যতামূলক। সন্মতি দিয়া নিদিয়া এই যিকোনো এটা আপোনালোকে বাছনি কৰিব লাগিব। আৰু এইখন আণ্ডাৰটেকিং হিচাপে চহী কৰি গাৰ্জেনে অভিভাৱকসকলে বিদ্যালয়ত জমা দিব লাগিব আধাৰ নম্বৰৰ সৈতে। আৰু ছাত্ৰ বা ছাত্ৰীজনৰো আধাৰ নম্বৰ লাগিব। এইখিনি কাম কৰিবলৈ হ'লে আমি প্ৰত্যেক অভিভাৱকসকলে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক সহযোগিতা কৰিব লাগিব। আৰু আপাৰ IDটো অতি জৰুৰী। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বাবে আপাৰ IDটো লাগিবই, এইটো অত্যন্ত জৰুৰী। সেইবাবে প্ৰতিখন বিদ্যালয়ক শিক্ষা বিভাগৰ তৰফৰ পৰা সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। এইটো সকলোৱে